নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ ডিপেন আছাম ওৱান্স অসমীয়া ব্লগ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কিছুমান ভাৰত বুৰঞ্জীৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। সেয়েহে ভিডিঅ'টো আপোনালোকে গুৰুত্ব সহকাৰে চাই যেন। প্ৰশ্ন নং 1, ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ কোন? ক. আলেকজাণ্ডাৰ কানিংহাম, খ. গৌতম, গ. আকবৰ, ঘ. অশোক। শুদ্ধ উত্তৰ অপশ্যন ক. আলেকজাণ্ডাৰ কানিংহামক ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ বুলি কোৱা হয়। 2, প্ৰশ্ন নং, দেৱনাম প্ৰিয়দৰ্শিনী বুলি কাক কোৱা হয়? ক. নানক, খ. অশোক, গ. আকবৰ, ঘ. চাণক্য। শুদ্ধ উত্তৰ অপশ্যন খ. অশোক। প্ৰশ্ন নং 3, হৰপ্পা সভ্যতা কোনে আৱিষ্কাৰ কৰিছিল? ক. দয়াৰাম সাহানী, খ. ডি. বেনাৰ্জী, গ. অশোক, ঘ. বি.বি. লাল। শুদ্ধ উত্তৰ অপশ্যন ক. দয়াৰাম সাহানী। প্ৰশ্ন নং 4, মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ক. অশোক, খ. চন্দ্ৰগুপ্ত মৌৰ্য, গ. কলহন, ঘ. আকবৰ। শুদ্ধ উত্তৰ অপশ্যন খ. চন্দ্ৰগুপ্ত মৌৰ্য। প্ৰশ্ন নং 5, সুদৰ্শন হ্ৰদ কোনে নিৰ্মাণ কৰিছিল? ক. কনিষ্ক, খ. ৰুদ্ৰ দমন, গ. অশোক, ঘ. আকবৰ। শুদ্ধ উত্তৰ অপশ্যন খ. ৰুদ্ৰ দমন। প্ৰশ্ন নং 6, বুদ্ধ চৰিত কোনে লিখিছিল? ক. বুদ্ধদেৱ, খ. অশ্বঘোষ, গ. অজাতশত্ৰু, ঘ. পাণিনি। শুদ্ধ উত্তৰ অপশ্যন খ. অশ্বঘোষে বুদ্ধ চৰিত লিখিছিল। প্ৰশ্ন নং 7, শ্ৰীলংকাত বৌদ্ধ ধৰ্ম কোনজন শাসকে প্ৰচাৰ কৰিছিল? ক. অশোক, খ. আকবৰ, গ. সমুদ্ৰগুপ্ত, ঘ. প্ৰথম চন্দ্ৰগুপ্ত। শুদ্ধ উত্তৰ অপশ্যন ক. অশোক। অশোকে শ্ৰীলংকাত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল। প্ৰশ্ন নং 8, সাঁচী স্তূপ কেতিয়া আৱিষ্কাৰ হৈছিল? ক. 1818 চনত, খ. 1920 চনত, গ. 1921, ঘ. 1930। শুদ্ধ উত্তৰ অপশ্যন ক. 1818 চনত। প্ৰশ্ন নং 9, হৰ্ষবৰ্ধনৰ ৰজাৰ সমসাময়িক কামৰূপৰ ৰজা কোন আছিল? ক. ভাস্কৰ বৰ্মন, খ. মহেন্দ্ৰ বৰ্মন, গ. মহীৰংগ দানৱ, ঘ. বাণ। শুদ্ধ উত্তৰ অপশ্যন ক. ভাস্কৰ বৰ্মন। ফাটিয়া-ই-ইব্ৰাহৰ ৰচক কোন? ক. চাণক্য, খ. চিহাবুদ্দিন তালিচ, গ. আকবৰ, ঘ. অশোক। শুদ্ধ উত্তৰ অপশ্যন খ. চিহাবুদ্দিন তালিচ। প্ৰশ্ন নং 11, অন্তিম প্ৰশ্ন, ফুলগুৰিত কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? ক. 1930 চন, খ. 1861 চনত, গ. 1800 চনত, ঘ. 1871 চনত। শুদ্ধ উত্তৰ অপশ্যন খ. 1861 চনত। বন্ধু-বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰে যেন, আৰু লগতে নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ বন্ধু-বান্ধৱীসকল।